सामी ने घूरी तो मैं पालू हैरिस ब्लॉग्स। तो भैया आप कहाँ से हैं? मैं एमपी से हूँ। एमपी से है तो बहुत सुंदर लग रहा है, मैं वही बता रहा था कि बहुत सुंदर लग रहा है। हाँ भैया, मतलब इस जगह को ऐसा पाठशाला कहते हैं। पाठशाला और रास्ता চিনিয়ে না বধুনে বানপানী দি বাইক দিয়েছে নিতান্ত লক্ষীপুৰ যে ব্লগা বেৰিছিলে। হেল্ল' গাইজ, ভিডিঅ'টো চবে আছে কিন্তু ইয়াৰ চেনেলটোৰ নামটো নাজানে কাৰণ এই বডি আছে বডি এই আহোঁ দেখিলে হাৰিব মোৰ জিম মাৰা চলিকে তাই। ओके तो गाइस नमस्कार धमाका भिडिओ स्वागतम जनाइছো तो गाइस আজি চাচোন বতৰটো ইমান মানে কি কম বৰষুণ এতিয়া বৰষুণে দি আছে বৰষুণ আপোনালোকৰ ইফালে বৰষুণ দিছে জানে মই কমেণ্ট কৰি ক'বচোন না আমাৰ এতে কি ৰছি মানে কলেজক যাওঁ নহ'লে বৰষুণটো ধৰি একচুৱেলি হৈছিল কি আজি মানে কম্পিটিশ্যনত গ'লোঁ তো অডিশ্যনৰ পৰা আহি কিনে ভাবছোঁ কলেজত যাম কিন্তু বেগটো মোৰ গোটেই জিকি গৈছে বৰষুণত এইফালে কাপোৰ চাপোৰ গোটেই জিকি গৈছে তো বোলে কলেজত নহ'ব আৰু সেইকাৰণে মই ভাবছোঁ আজি লং পেণ্ট চিলাব যাওঁ কাৰণ কলেজত মই এটাই লং পেণ্ট আগৰ লং পেণ্ট মোৰ ফাটি গৈছে তো সেইকাৰণে এটাই লং পেণ্ট তো ভাবছিলোঁ আজি লং পেণ্ট চিলাব যাম মায়ে আৰু মই মাৰ লগত তো যাওঁ নহয় মই বহুত দিন ব্লগো দিব পৰা নাই তো আপোনালোক বহুতে ভাবছে কিজানি কিয় দিব পৰা নাই কৈছিলে হৈছে কি মোৰ লগত মানে কেনে হৈছে কিন্তু কলেজ টিউশ্যন হাবি যাবি আবি তাবি মুৰা মানে চব মানে কি ক'ম আৰু দিনটো মানে ইনকে গুচি যায় ৰাতিপুৱা যি ওলাই যাওঁ সেই 8টা বজাত ঘৰে বতে বাজে মোৰ পুৰা একদম 4টা বজাত ঘৰে আহি কিনে ভাত চাত খাই কিনে টিউশ্যন যাওঁ 5টা বজাত আৰু টিউশ্যন কৰি ঘৰ আহি পাওঁ মানে 2টা টিউশ্যন থাকে তো আহি বাজি যায় মানে 7টা বাজি যায় আৰু তো এনেকৈ দিনটো এনেকৈ গুচি যায় তো ক'ত ব্লগ দিম আৰু তো সেইকাৰণে আপোনালোকৰ যিমান যি পাৰোঁ আৰু ৰবিবাৰৰ দিনটো হ'লেও বা সেনেকৈ যেতিয়া পাৰোঁ ব্লগ দিব চেষ্টা কৰিম ৰবিবাৰৰ টিউশ্যন থাকে শান্তিয়ে নাই মানে গাইজ কি কৰিব আৰু আপোনালোকে জাষ্ট লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব সঁচা কথা কৈছে মনৰ পৰা কথা কওঁ আপোনালোক কমেণ্টগিলা পঢ়ি মই ইমান ভাল পাওঁ না তো কি ক'ম আৰু এটা কমেণ্ট কৰি দিয়ক তলত মানে দিয়ক আৰু কিবা কিবি যি মন যায় তাই কমেণ্ট এটা কৰি দিয়ক ভাল লাগে পঢ়ি কিনে বিৰাট মোৰ তো গাইজ হৈ গ'ল ভাটিবেলা মানে দিনত আকৌ ভিডিঅ' বনোৱা নহ'ল আজি আন্ধাৰ মুন্ধাৰে হ'ল একে আন্ধাৰে হ'ব তো মই লেমৰি খেলিলে ওলাই আহিছিলোঁ বাহিৰত কিন্তু এতিয়াও বৰষুণ কি ক'ম দিনটো ইমান বৰষুণ কি মানে কি হৈছে মোকো ওলাই মানে মই ওলাই আহিছোঁ সেইখিনি পাইছোঁ বৰষুণ ষ্টাৰ্ট এতিয়া মই জিমত যাম আপোনালোকক লৈ যাম আজি জিমত নিম আপোনালোক আৰু জিমত যোৱাৰ আগতে না অলপমান খাই হ'ব নে সেই আৰু অলপমান আজি লাষ্ট আজি নাখোঁ আৰু কথা মাতি আছোঁ মই আজি লাষ্ট আৰু নাখোঁ তো গাইজ বৰষুণত জিকি বিজি আহি গ'লোঁ দিছে তো এইফালে একদম মানে লং পেণ্ট চং জিকি অৱস্থা নাই আজি বাহুবলী ৰ'ল আৰু এইটো কি ড্ৰাম ষ্টিক হয় দে আৰু এইটো হ'ল বিৰিয়ানী তো এইটো বাহুবলী ৰ'লটো খালে বেলেগ খাব লগা নাই আৰু মানে সেনে আকৃতি চালে গম পায় আৰু দে আৰু তো গাইজ যেতিয়া ৰ'ল বিৰিয়ানী খাই গ'লোঁ তো মানে কাক লগ পালে চাচোন ভাই তো চিনি পায় চিনি নাপায় নাথাকে নিতান্ত লক্ষীপুৰ যে ব্লগা বেৰিছিলে হেল্ল' গাইজ ভিডিঅ'টো চবে আছে কিন্তু ইয়াৰ চেনেলটোৰ নামটো নাজানে কাৰণ মানে চেনেল নামটো দিয়া হোৱা নাছিলে তো যিয়ে নহয় এতিয়া ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে বিন্দাছ ছাবস্ক্ৰাইব কৰক বাকী ইউটিউব বঢ়িয়া চলিছে বুম বৰষুণ দিছে ভাইও এখন কি বুলি মাতো স্কুটি বুলি মাতে মই কেনে ক'লে লেম্বৰগিনি বুলি মাতো কি নাই ক'ত পইচা নাই তো মানে বৰষুণ নাই মানে এটিএমত নেটৱৰ্ক পোৱা নাই বৰষুণ নাই এটিএমত নেটৱৰ্ক পোৱা নাই তো মানে আজি আচলতে বম বৰষুণ বানপানী মানে কি ক'ম মই টুপটুপা আহি গৈছোঁ একদম তো গাইজ বৰষুণত জিকি বিজি আহি গ'লোঁ ইউ আহিছে আজি আমাৰ যিবোৰ নতুন মেম্বাৰটো একদম আহি চাইকেল মাৰি আছে কি কত চাইকেল মাৰে ঘৰতো চাইকেল মাৰি থাকে চাইকেল মাৰিব আহিছে নেকি যাই অলপ দাগা দাং যা তো এইটো মই ডাঙৰ মেচিন অলপ কিনম বুলি জিম আহিছোঁ মানে কি লৈছোঁ নাই কমেণ্ট কৰি ক'বচোন এইটো মই একদম সেনেকৈ নক'বা দুখ লাগে তোক বডি এই আহোঁ দেখিলে হাৰিব মোৰ জিম মাৰা চলিকে তাই কালো কিসমারেলি মাই বাঁধে করিবানা তো গাইস আমার জিমত চেস মাৰা হৈ গ'ল মানে আজি প্ৰথম আছে হ'ব কেনে এক্সপিৰিয়েঞ্চ মজা মানে এই ঘৰত যে গম পাব কাৰণ জিমত যেতিয়া প্ৰথম আহে না ঘৰত যে ভাত খাব নোৱাৰে এনে অৱস্থা হয় তো এতিয়া আমি কৰিম কাৰ্ডিঅ' তো অলপমান দেখাই দিম কি কৰোঁ ইয়াতে জিম অলপ ট্ৰেইনিং দিওঁ ময়ে নাজানো নতুন গৈছি না ইয়াতকৈ তো অলপ এক্সপিৰিয়েঞ্চ আছে যিমান যি হ'লেও তো অলপমান বক্সিং মাৰিব শিকাওঁ মোৰ মানে এইটো মাৰি বেট পালোঁ মই असलेको रातो सारी चारा पान्डे गाडी किनिदिउँला सुनको चुरा बरुरी नै काडी आहै बरुरी नै काडी
গাইছ এইটো ৰুমত তালা মাৰি দিলোঁ তালা মাৰা খালা মানে তালা মাৰি দিলোঁ তো আমাৰ কাৰ্ডিঅ' কৰা চেছ চিধাৰ জিমত একবাৰ সোমাওঁ পানী এগিলাচ খাওঁ যাওঁ হয় ভাই তো গাইছ জিমৰ পৰা ওলাই আহিলোঁ এতিয়া বৰষুণ দি আছে বম বৰষুণ তো সেয়ে পাছলে বৰষুণৰ মাজে মাজে বোলা ৰাজ্য আগত বোলা বৰষুণৰ বতৰত মই নানুঠে মতৰত তেতিয়া আমি দুটাই যাইছোঁ ফ্লিপকাৰ্টৰ অফিচত কিবা এটা পাৰ্চেল আহিছে ৰাতি ফোন কৰিছে তো বোলক লৈ আহোঁ একেলগে আহিছে যিহেতু আৰু ক'ত ৰাজীৱ অফিচটো ক'ত তো গাইছ ভালে দিমন ভাই এই ৰাতি একলে ভাই হৰকলৈকে বুলি যাবি তো হৰিপুৰকলৈকে বুলি যাবি ৰাতি টিউশ্যন আছিল নেকি কোনটো কয় এইটো চলো দে ভাই বাই তো গাইছ এইটো ই কাৰ্টৰ অফিচ তাতে আমাৰ পাৰ্চেলগিলা আহে তো মোৰ পাছত তাতে আছে ৰ'ব কি বস্তু ভাই হৰিয়ে ভাই কি জানি জিকে নেকি নিলি আৰু থোৱাতে যাইছোঁ বাকী ভিতৰত দেখি কাম চলি আছে দেখানো সুতাই দি দেই আৰু তো গাইছ আজি হ'ল নেক্সট ডে তো কালি এখানে ভিডিঅ' হৈছিল মানে ৰাতি জিমৰ পৰা আহি ঘুমাই আছোঁ ইমান মাথা বিষ হৈছে না কালি জিমৰ পৰা আহি কি ক'ম তো আজিও মোৰ মাথাটো বিহে আছে পুৱাই মানে আজি ওপৰৰ পৰা বৰষুণ চাওকচোন ৰাস্তা চাওকচোন ৰাস্তা বুলি ক'ব নাখাবে দেই তো আমাৰ বোলে এই ষ্টেচনত বানপানী হৈছে বোলে তো অলপ চাই আৰু বানপানী মোৰ লগত দাদা এটা আহিছে মানে দাদাৰ লগত যাওঁ আৰু বানপানী চাই বিলাক তো গাইছ যিমানে যাব অলপ আহি গ'ল তহঁতে কেনে খবৰ তহঁতে আজি বানপানী চাব আহিছোঁ ৰাস্তাৰ লগত দেখাইছোঁ মানে ষ্টেচনত যাম ফুৰিব হ'লেও বানপানী হৈছে বোলে একেলগে হৈছে এতিয়া চাই যাম একেলগে চলো তো গাইছ আগত দেখি ৰাস্তাটো চাওক এবাৰ মাছালা ৰাস্তা গুৱাহাটী এনে হৈছে মাছালা খান অলপ যায় না গুৱাহাটী এনে হৈছে অ' ভাই দে ৰাস্তা চিনিয়ে নাপাই দিওঁ নে কি সুন্দৰ পৰিৱেশ আগে নাযায় নেকি অ' ভাই বানপানী গুৱাহাটী এনেছি না মাছালা খানা দেই এই আমাৰ পাঠশালা পানী ৰখো দে পানী চাফা হ'লে খচবা পাৰি এই দে লেতেৰা পানী না স্কুটিখন একেলগে গৈছে এতিয়া ষ্টেচনত যাওঁ অলপ দুটা ষ্টেচনত যাওঁ ফুৰো অলপ বাকী ন অলপ আপোনালোকে আজি মুভিটো প্ৰথম দেখছে কিজানি ইনষ্টাগ্ৰামত চলি আছে ইনষ্টাগ্ৰামত কি বে ইনষ্টাগ্ৰাম ফলোৱাৰ কিমান হ'ল 9,000 ভাই কেনে খবৰ আনন্দ তুমি নেকি বঢ়িয়া ব্লগ বনাই আছো ৰবা দেখ তো 10,000 বাপৰে বাপ ফালি দিছে একেবাৰে ইনষ্টাগ্ৰামত তো আপোনালোকে ফ'ল' কৰি দিব ইনষ্টাগ্ৰামত ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ মই তো গাইছ পাঠশালাৰ মানে মাথা চাওক মানে বানপানী হওক কিবা ফাইদা উঠাব আছে না বানপানী দি বাইক দি আছে ঘৰৰ পানী খৰচ নকৰে দিছ বানপানী বৰষুণৰ পানী কি খাইছো চলি চকলেট চাং মুখখন উলিয়াইছো तो गाइस हम लोग घूरिया सुनते में लॉक वालों हैरिस ब्लॉग्स तो भैया आप कहाँ से हैं मैं एमपी से है तो भैया का चैनल पे 1 लाख से ऊपर सब्सक्राइबर है मतलब बस पहली बार मतलब मुलाकात हुआ भैया को मैंने ऊपर से देखा कि ब्लॉग बना रहे हैं अच्छा आप ऊपर देखा हाँ ऊपर से देखा मैंने तो ऐसे नीचे आ गया तो भैया कहाँ जा रहे हैं मैं डिब्रूगढ़ किसी काम से जा रहे हैं नहीं मैं फुल टाइम ट्रैवलर हूँ फुल टाइम मतलब ब्लॉगिंग करते हैं फुल टाइम गोप्रो से बनाते हैं हाँ जी गोप्रो हीरो 10 है ना हाँ हीरो 10 तो भैया नाइस टू मीट यू बहुत अच्छा लगा दिल्ली से आ रहा था मैं दिल्ली से आ रहा था डिब्रूगढ़ जा रहा हूँ कभी ऐसा भैया हमारे यहाँ ये कभी हाँ मैं असम बहुत सुंदर लग रहा है मैं वही बता रहा था कि बहुत सुंदर लग रहा है हाँ भैया मतलब इस जगह को ऐसा पाठशाला कहते हैं पाठशाला हाँ वो देखा मैंने हाँ यहाँ पे पाठशाला लिखा ही है तो ठीक है भैया ठीक है चलिए नाइस मीटिंग थैंक यू তো গাইছ ষ্টেচনত ঘূৰি আছোঁ তো লগ পালে হেৰিছ ব্লগছ কি বিৰাট ভাল লাগে ইউটিউব আহিলে এতিয়া লগ পাম না কিবা এটা ভাল লাগে ভাল লাগিল না কিবা এটা লগ পাই একদম তো ফুল টাইম ট্ৰেভেল কৰে বোলে গোপ্ৰ হিৰত আনিলে মানে ব্লগ বনাইছোঁ মই ভাবিছোঁ ওপৰৰ পৰা দেখিছোঁ ব্লগাৰ হ'ব তো মাতি দিওঁ একবাৰ নিজৰে মানে ফিল্ডৰ মানুহটো একবাৰ মানে সেই আৰু তো ভাল লাগে কিবা এটা লগ পাই তো সেয়া দে আৰু চেনেলটো আপোনাৰ যদি নাজানেও মই ডেছক্ৰিপশ্যনত দি দিম আৰু এই টাইটেলটোতো আহি আছে হেৰিছ ব্লগ বুলি তো সেয়া হেৰিছ ব্লগছ দিয়ে আৰু ভাল লাগিল লগ পাই আৰু এইফালে বানপানী আমাৰ সুন্দৰকৈ তো দে আৰু তো গাইছ আজি ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ আৰু শেষ কৰোঁ মানে বানপানী দেখাম বুলি কৈছিলোঁ কিন্তু আৰু বানপানী দেখাব পৰা মানে বানপানী নাই বাচ্চা তো বানপানী দেখাব আপোনাৰ দিম না নহ'ল একেলগে যাম নেকি একেলগে যাম কোনদিনা যাবা
কালি পৰহি ভিতৰত কালি পৰহিৰ ভিতৰত আমি লৈ যাম বানপানী দেখাবা তো বিন্দাছ যাম এই বানপানী দেখছো সৰু সুৰা কিন্তু হেৰি বানপানী দেখাম অলপ আৰু সেই লগ পালোঁ মানে হেৰি ব্লগছ বাইকটো কিবা এটা ভাল লাগিল মনটো যেতিয়া লগ পালোঁ একদম বাহিৰৰ হঠাৎ লগ পালোঁ ট্ৰেইনৰ পৰা নামি আছিল আৰু ব্লগ বনি আছিল তেতিয়া মই ঘৰত যাওঁ আৰু ঘৰত যাই কিনে জিমত যাব লাগিব তো সেইকাৰণে মানে আজি জিমত ব্লগ নাবনাওঁ কালি বানি আহিছোঁ এটাৰ লগত কিমান চাব আৰু দিয়ক মানে ভিডিঅ'টো ভাল ভাল লাগিছে কৰি দিব আৰু কমেণ্ট কৰিব এনেকুৱা আৰু মোক ইনষ্টাগ্ৰাম ফ'ল' কৰিব নল'ব ইনষ্টাগ্ৰাম আই দিওঁ ডেছক্ৰিপশ্যনত দিয়া আছে বিন্দাছ যাওক ফ'ল' কৰি দিয়ক আকৌ লগত নতুন ধামাকা ভিডিঅ' এটা আছিলে বাই বাই তাতে যায় সোমাই আহিল তই কেনে খবৰ এতিয়া কালি জিমতো লগ পাইছিলে ভিডিঅ'টো কালি দে আজি এখনি বানি আছো আজি বডিছি এইটো লাগে আমাক মাধুৰ্য খুব গেলাপি চাব লাগে ৱাও দে